ইমান ৰূপৱতী মই থাকোঁতে সচি কিয় বাৰু স্বামী মোৰ অপেশ্বৰীৰ যায় কাষ চাপি পুৰুষৰ নুবুজো মই অবলা নাৰীয়ে মই এতিয়া যাওঁ স্বামী মোৰ আহি পাব ৰাজসভাৰ পৰা। নমস্কাৰ, মই এতিয়া চিলাপথাৰলৈ ওলাইছোঁ। আজি মোৰ তাত ভাওনা আছে শ্ৰী শ্ৰী আঞ্চলিক ৰাস মন্দিৰ মাজগাঁৱত। আৰু আজিৰ নাটখনৰ নাম হৈছে সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গোদ্ধাৰ। তাত মই ইন্দ্ৰাণী শচীৰ ৰূপত অভিনয় কৰিবলৈ গৈ আছোঁ। আৰু আপোনালোকে চাই থাকিব। এতিয়া বৰষুণ দি আছে, সেইকাৰণে অলপ ৰৈ আছোঁ। বৰষুণ ভাল হ'লে ওলাম আৰু বাইক লৈ যাম। আমি বাইক লৈ যাম যে, সেইকাৰণে ঠাণ্ডা লাগিব বুলি জাম্পাৰ পিন্ধি ল'লোঁ। আৰু এয়া চাওক, হাতত বেগ চেগ লৈ পিনি ওলালোঁ আৰু যাওঁ এতিয়া ঢকুৱাখানাৰ পৰা চিলাপথাৰলৈ। ৰাইজ, আমি ঘৰৰ পৰা ওলালোঁ চিলাপথাৰলৈ বুলি। আৰু মোৰ লগত আহিছে ডিম্বদা বাইক চলাইছে। আজি বহুত বতৰ বেয়া জানেনে ৰাইজ, কি ক'ম আৰু ঘৰৰ পৰা ওলাব পৰা নাছিলোঁ, বৰষুণ দিয়ে আছিলে। এতিয়া তেল অলপ ভৰাই লওঁ, তেল ভৰালোঁ। আৰু এতিয়া বতৰ ভাল কাৰণে এনেকৈ আহিছোঁ আৰু ৰেইনকোট আনিছোঁ। এয়া কি ক'ম আৰু ৰাইজ, ৰাস্তাতে আকৌ বৰষুণ পালে নহয়, সেইকাৰণে অলপ তাতে ৰখাই ল'লোঁ। ৰাস্তাতে ৰখাই লৈ পিনি পিন্ধি ল'লোঁ ৰেইনকোট। তাৰপিছত এনেকৈ আৰু পিন্ধি আহিছোঁ আৰু ৰেইনকোট পিন্ধি দুইটাই চাওক, সিও পিন্ধিছে ময়ো পিন্ধিছোঁ, দুইটা পিন্ধি আহিছোঁ। আমি আহি পালোঁহি চিলাপথাৰ আঞ্চলিক ৰাস মন্দিৰ, মাজগাঁও, চিলাপথাৰ, ধেমাজি। এতিয়া আমি দোকানতে এনেকৈ ৰৈ আছোঁ আৰু এতিয়াও আমাৰ টীমটো আহি পোৱা নাই। টীমটোৰ নাম হৈছে সুদৰ্শন সাংস্কৃতিক গোষ্ঠী নিলখ, ধেমাজিৰ টীম হয়। এয়া চাওক ৰাইজ, মই মেকআপ চেকআপ কৰি পিনি ৰেডি আৰু এয়া চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰিব। জগতৰ সকলো নাৰী মই ঈৰ্ষাৰ কাৰণ মই হ'লো ইন্দ্ৰাণী শচী। কিন্তু এটা কথা মই নুবুজো স্বামী, ইমান ৰূপৱতী মই থাকোঁতে সচি কিয় বাৰু স্বামী মোৰ অপেশ্বৰীৰ যায় কাষ চাপি পুৰুষৰ নুবুজো মই অবলা নাৰীয়ে মই এতিয়া যাওঁ স্বামী মোৰ আহি পাব ৰাজসভাৰ পৰা।